নমস্কাৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক মই আহি পালোঁ মানে লখিমপুৰ নেক্সা ডিলাৰ এটা সুন্দৰ ভিডিঅ' হয় আৰু এই ডিলাৰটো আছে লখিমপুৰৰ চৰাইমুৰীয়াত। আপোনালোকক মই সুন্দৰকৈ দেখাই দিছোঁ আৰু আহি আছোঁ আমি এইটো এটা নেক্সাৰ মাৰুতি চুজুকি নেক্সাৰ এটা শ্ব'ৰুম হয়। শ্ব'ৰুমটো মই আপোনালোকক দেখাই দিছোঁ চাওক আৰু ইয়াত মানে এটা ছেকেণ্ড হেণ্ড ডিলাৰো আছে। আপোনালোক তালৈ লৈ যাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক আৰু নাই আপোনাৰ ধৰক কোনখন গাড়ী কিমান দামটো আপোনালোকক মানে কৈ দিব। এই এতিয়া ফ্ৰণ্টেক্সখনত কিমান আৰু ধৰক জিমনিখনৰ কিমান এনেকৈ সকলো দাম কৈ দিব। দাদা কৈ দিয়ক অলপ কিমান কিমান আছে প্ৰাইচটো মানে। হয় তোমাৰ এক্সৰুম আছে 1147 448 তোমাৰ ইয়াৰ নেকেল আছে এখন গাড়ী চাব পাৰিবা এটা টপ মডেল হয় অলপ এখন চাওক টপ মডেল দেখাই দিছোঁ আপোনালোকক আৰু ইয়াৰ ফেচিলিটি কি আছে এইখনৰ। ইয়াৰ পৰা 16 ইঞ্চি তোমাৰ এল'হিল আছে। হয় তাৰপিছত তোমাৰ 9 ইঞ্চি তোমাৰ স্মাৰ্ট প্লাগ প্ৰ' প্লাছ আছে, তোমাৰ স্ক্ৰীন আছে। হয় ফেচিলিটি আছে, 360 কেমেৰা আছে তোমাৰ ইয়াত। হয় এইকেইটা আছে আৰু এইখনে গাড়ীখন আৰু এইখনো অকণমান কৈ দিব নেকি, এই আমাৰ জিমনিখনো অকণমান কৈ দিব নেকি এইটো ইয়াত কেনেকুৱা কি আছে। মডেল হয় টনৰ আছে। ইয়াৰ তোমাৰ নেকেট আছে 1384 942 আছে তোমাৰ এইখনৰ গাড়ীখনৰ নেকেট আছে তোমাৰ। হয় আৰু ইয়াৰ লগোৱা আছে। হয় অঁ ইয়াৰ ফেচিলিটি কি আছে মানে ধৰক সেইটো ধৰক। ইয়াৰ ৱাচাৰটো আছে। হয় এল'হিলটো আহে তোমাৰ। হয় হয় চাব পৰা। হয় ইয়াৰ দুটা মডেলে আহে, দুইটাতে তোমাৰ 4 হুইল ড্ৰাইভে আহে তোমাৰ। হয় আৰু ভিতৰতো তুমি দেখাই দিব পাৰা। 9 ইঞ্চি ডিছপ্লে আছে এইখন চাওক 9 ইঞ্চি ডিছপ্লে আছে আৰু এইখন মানে নিউ মডেল আহিছে। এইটো জিমনি হয়, এইটো চাওক মই দেখাই দিছোঁ আপোনালোকক সম্পূৰ্ণকৈ। আপোনালোক সম্পূৰ্ণকৈ মানে গোটেই ছাইডটো দেখাই দি আহিছোঁ এইখনো ইয়াৰ এইখন আৰু এইফালৰ পৰা মই আপোনালোকক এবাৰ দেখাই দিছোঁ চাওক এইখনেই। আৰু ইয়াত কি দাদা ফেচিলিটি কি আছে ইয়াত। আপোনাৰ ষ্টিয়াৰিং মাউণ্টৰ গোটেই কণ্ট্ৰলখিনি ইয়াতে পাব। হয় ক্ৰুজ কণ্ট্ৰল আছে। হয় এখন 9 ইঞ্চি আপোনাৰ LED টাচ স্ক্ৰীন। হয় স্মাৰ্ট প্ৰ' প্লাছ প্ৰজেক্টৰ হেডলেম্প আছে। হয় 4খন পাৱাৰ উইণ্ডো পাব। আপোনাৰ অটো AC আছে। হয় 4 হুইল ড্ৰাইভৰ গোটেই দুটা মডেলে আহে, দুটাতে 4 হুইল ড্ৰাইভ পাব। 4 হুইল হয় আৰু এইখিনি গ্ৰাফিক্সখিনি আপুনিতো আমাৰ লগোৱা হৈছে এছ'চিয়েটত আহিব। হয় চিট কভাৰ লগাই থোৱা আছে। চিট কভাৰ হয় 6 ইয়াৰ বেগৰ চিট কভাৰ 6 ইয়াৰ বেগ আহিব। হয় 6 ইয়াৰ বেগ ছেফটি ফালৰ পৰা আপুনি 6 ইয়াৰ বেগ 6 ইয়াৰ। এইখিনিয়ে ফেচিলিটিখিনি এইখন মানে যিহেতু নতুনকৈ ওলাইছে আৰু ফেচিলিটিখিনি দাদাই কৰি দিলে। আপোনালোকে চাওক মই সম্পূৰ্ণকৈ দেখাই দিছোঁ আৰু আপোনালোকৰ আৰু এটা শ্ব'ৰুম আছে মানে টু ভেলু বুলি এটা, মই তাতো মই আপোনালোকক দেখাই দিম। চাই থাকক খালী ভিডিঅ'টো সম্পূৰ্ণকৈ। মানে এইটোৱে ধৰক টু ভেলু আপোনালোকক মই সম্পূৰ্ণকৈ দেখাই দিছোঁ আৰু এইখন ইয়াৰ মানে কোনখনত কিমান প্ৰাইচ আৰু কেনেকৈ মানে ধৰক আপোনালোকে সকলো। নমস্কাৰ, আমি শইকীয়া অটো প্ৰাইভেট লিমিটেডৰ এইটো টু ভেলু হয়। ইয়াতে আপুনি সকলো ধৰণৰ গাড়ী পাব। হয় ইয়াতে মাৰুতিৰ পৰা ধৰি হুণ্ডাই আৰু ৰেনল্ট কুইট সকলো গাড়ী পাব আৰু ৰিফাইনেন্সৰ সুবিধাও আছে। হয় আৰু আমাৰ ট্ৰেন্সফাৰ পৰা ধৰি চবখিনি আপোনাৰ সুবিধা হ'ব। হয় আপোনালোকে আহক, ইয়াৰ পৰা কম মূল্যত আপুনি গাড়ী ক্ৰয় কৰিব পাৰিব। আৰু দেখাই দিছোঁ অঁ এইখন কৈ দিয়ক। এইখন অল্টো 800 2018 চনৰ হয়। ইয়াৰ প্ৰাইচটো হ'ব 3,20,000। হয় আপোনাৰ 6 মাহৰ ৱাৰেণ্টি থাকিব, 3টা ফ্ৰী ছাৰ্ভিচিং থাকিব, ট্ৰান্সফাৰ থাকিব আৰু এইখন আছে ব্ৰিজা দিয়া হয়। হয় এইখন 2018 চনৰ। হয় এইখনো আপোনাৰ কিন্তু ৱাৰেণ্টিটো ইয়াৰ গুচি গৈছে, কিন্তু ট্ৰান্সফাৰ চবখিনি থাকিব। হয় এইখনৰ কেনেকুৱা আৰু কেনেকুৱা কি মডেল মানে আপোনালোকৰ। এইখন চেণ্টৰ হয়। এইখন 2009 চনৰ চেণ্টৰ হয়। এই কম মূল্যত হৈ যাব, 1 লাখতে আপোনাৰ ক্ৰয় কৰিব পাৰিব। হয় এল্টো আছে আৰু এল্টো আছে অমনি ভেন হ'ব। হয় চেলেৰিও হ'ব 2020 চনৰ। হয় আপোনাৰ এল্টো আছে, এল্টো এলেক্সা হ'ব। হয়
2015-16 হয় বলেৰো পাই যাব বলেৰো হয় আমাৰ সেইফালে আছে ইয়ন হ'ব ৱেগনাৰ আছে হয় সকলোখিনি আপোনালোকে ইয়াতে ক্ৰয় কৰিব পাৰিব আৰু ৰিফাইনেন্সৰ সুবিধা হ'ব হয় আমি চবখিনি কৰি দি দিয়া হ'ব ৰেলটো সুবিধা হ'ব আহক আপোনালোকে লখিমপুৰ চৰাইমৰীয়া হয় চৰাইমৰীয়া এড্ৰেছটো ভালকৈ কৈ দিব আপোনালোকক তেতিয়া হয় হয় লখিমপুৰ চৰাইমৰীয়া বাইপাছৰ কাষতে হয় ইয়াত আহিলে আপুনি ট্ৰু ভেলুটো নেক্সা ডিলাৰ কাষতে আছে আপোনালোক আহিলে ইয়াতে পাই যাব আৰু অকণমান কথা এটা সুধিব বিচাৰিছোঁ মানে আপোনাক যিহেতু ক'লে আৰু এইখনৰ কেনেকুৱা এইখনৰ কিমান এইখনৰ আপোনাৰ 2,30,000 হ'ব হয় 2016 চনৰ গাড়ী হয় হয় ইয়াতে আপোনাৰ ফাইনেন্সো হৈ যাব আৰু ট্ৰেন্সফাৰ হৈ যাব তাৰ ভিতৰতে এইটো মানে নেক্সাই হয় নেকি এইটো নেক্সা এৰিনা আৰু ট্ৰু ভেলু একে হয় অঁ পলাশ প্ৰদীপ শইকীয়া হয় আমাৰ ছাৰ হয় হয় তেখেতৰ হয় হয় ঠিক আছে ইমানতে ভিডিঅ'টো সামৰিছোঁ আকৌ লগ পাইছোঁ অন্য এটা ভিডিঅ'ত থেংক ইউ